Good morning, viewers. সকলোকে স্কুল বন্ধুলৈ স্বাগতম জনাইছো। আহচোন আজিৰ দিনটো আৰম্ভ কৰোঁ। আজি দেওবাৰ 2023 চনৰ 2 এপ্ৰিল। অসমীয়া লেখেৰে 1944 শকাব্দ 18 চন। আহচোন এতিয়া আজিৰ এটি মহৎলোকৰ বাণী শুনো। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। এই কথাষাৰ কৈছিল যতীন্দ্ৰনাথ দুৱৰাই। তোমালোকে যতীন্দ্ৰনাথ দুৱৰাক চিনি পোৱা নিশ্চয়। তেওঁ অসমীয়া এজন বিশিষ্ট কবি আছিল, এজন বিশিষ্ট সাহিত্যিক আছিল। আজিৰ সাঁথৰটো জানো আহাচোন। কনকৰ নকৰ কাটি পথাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা। বা লবংগৰ বংগ কাটি মজা মাৰি খা। এইটো কি হয় চিন্তা কৰাচোন, ইণ্টাৰেষ্টিং নহয়নে? উত্তৰটো হৈছে কঁঠাল। আখৰকেইটাৰ যাদু, হয় নহয়? আজিৰ এটি কুইজ জানো আহাচোন। কোনজন অসমীয়াক লোকপ্ৰিয় নামেৰে খ্যাত? কোনজন অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ, হয়নে? গোপীনাথ বৰদলৈ। এতিয়া আহাচোন আজিৰ দিনটোৰ কিছু তাৎপৰ্য জানো। বিশ্বজুৰি অটিজম বৰ্ণালী বিকাৰগ্ৰস্ত লোকসকলৰ বিষয়ে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতি বছৰে 2 এপ্ৰিলত বিশ্ব অটিজম সজাগতা দিৱস পালন কৰা হয়। ইয়াৰ উপৰিও 2 এপ্ৰিল 1967 চনত স্থাপিত আন্তঃৰাষ্ট্ৰীয় যুৱক যুৱতীসকলৰ বাবে কিতাপৰ বোৰ্ডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় শিশু গ্ৰন্থ দিৱসো পালন কৰা হয়। হান্স খ্ৰীষ্টিয়ান এণ্ডাৰছনৰ জন্মদিনৰ আশে-পাশে এই দিৱস পালন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় শিশু গ্ৰন্থ দিৱস। গতিকে মনত ৰাখিবা, আজি শিশুসকলৰ বাবে এটা বিশেষ দিন, শিশু গ্ৰন্থ দিৱস। আৰু এটা দিৱস কি আছিলে? আজি বিশ্ব অটিজম দিৱস। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা ব্যক্তিসকলক জানো আহাচোন। 1862 চনত নিকোলাছ মাৰি বুটলাৰ নবেল বঁটাপ্ৰাপ্ত আমেৰিকান দাৰ্শনিকজনৰ জন্ম হৈছিল। 1898 চনত হৰীন্দ্ৰনাথ চট্টোপাধ্যায় ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিকৰ জন্ম হৈছিল। 1909 চনত বেগম ঐজাজ ৰছুল ভাৰতীয় ৰাজনীতিবিদৰ জন্ম হৈছিল। 1969 চনত অজয় দেৱগন ভাৰতীয় অভিনেতা, আজি অজয় দেৱগনৰ জন্মদিন। 1981 চনত কপিল শৰ্মা ভাৰতীয় টিভি শ্ব'ৰ প্ৰসিদ্ধ হাস্য কলাকাৰৰ জন্মদিন। 1985 চনত মধুৰিমা ঘৰফলীয়াৰ জন্মদিন। তেখেত অসমীয়া শিশু সাহিত্যিক আছিল। এতিয়া আজিৰ দিনটোত মৃত্যুবৰণ কৰা ব্যক্তিসকলকো জানো আহাচোন। 1914 চনত পল হেইজৰ নবেল বঁটাপ্ৰাপ্ত জাৰ্মান লেখক, কবি আৰু অনুবাদক আছিল তেখেতৰ মৃত্যু হৈছিল আজি। তাৰপিছত 1928 চনত থিয়েডাৰ উইলিয়াম ৰিচাৰ্ড নবেল বঁটাপ্ৰাপ্ত আমেৰিকান ৰসায়নবিদজনৰ মৃত্যু হৈছিল। 1933 চনত ৰঞ্জিত সিং ভাৰতীয় ক্ৰিকেটাৰৰ মৃত্যু হৈছিল। 1995 চনত হানেছ এনফিল্ডৰ নবেল বঁটাপ্ৰাপ্ত ছুইচ পদাৰ্থবিদ আৰু অভিযন্তাৰ মৃত্যু হৈছিল। এতিয়া আহাচোন আজিৰ দিনটোৰ কিছু কুইজ কাৰেণ্ট এফেয়াৰ্ছ জানো। ভাৰতীয় ৰেলৱেৰ বাবে 120খন ভাণ্ডে ভাৰত ৰেল নিৰ্মাণৰ ঠিকা লাভ কৰিছে ৰাছিয়াৰ এটা প্ৰতিষ্ঠানক। এখন ৰেল নিৰ্মাণৰ বাবে 120 কোটি টকা দিয়াৰ কথা সন্মত হৈছে। মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত চেন্নাইৰ ICFৰ কাৰখানাত বন্দে ভাৰত ৰেল নিৰ্মাণ কৰা হৈছে। 120খন ভাণ্ডে ভাৰত ৰেল নিৰ্মাণৰ চুক্তি ৰাছিয়াৰ JSC মেট্ৰ' ৱেগনছ মিটিছ DMHক দিয়া হৈছে। ইয়াৰ পিছতে আছে আজি এটা আন্তঃৰাষ্ট্ৰীয় কাৰেণ্ট এফেয়াৰ্ছ। আমেৰিকাৰ জৰ্জিয়া বিধানসভাই হিন্দু ফবিয়াক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰিছে। জৰ্জিয়া হৈছে আমেৰিকাৰ প্ৰথমখন ৰাজ্য যিয়ে এনে আইন প্ৰণয়ন কৰিছে। প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে হিন্দু ধৰ্ম বিশ্বৰ অন্যতম বৃহৎ আৰু পুৰণি ধৰ্ম আৰু 100খনতকৈও অধিক দেশত 12 বিলিয়নতকৈ অধিক অনুগামী আছে। হিন্দু কুসংস্কাৰ আৰু হিন্দু বিৰোধী কুসংস্কাৰক গৰিহণা দিয়াৰ লগতে হিংসা আৰু অত্যাচাৰৰ বিৰোধিতা কৰিবলৈ এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গতিকে এইখন এখন উল্লেখযোগ্য আইন প্ৰণয়ন কৰিছে। ক'ত কৈছে? আমেৰিকাৰ জৰ্জিয়া বিধানসভাই।